জোনাক ভাগি পৰিল। শেষ আশাকণো তাৰ নাইকিয়া হৈ থাকিল। সি নিজক প্ৰশ্ন কৰিলে, মই বাৰু হাৰি গ'লোঁ নেকি? অতদিনে সি বিশ্বাস কৰি আহিছিল, অতীতক মনত ৰাখি বৰ্তমানত খোজ দিলে হেনো জীৱনটো সুখৰ হয়। কিন্তু আজি সি এটা নিৰ্ভীক সত্যত উপনীত হ'ল যে পাছলৈ ঘূৰি চোৱাটো এক প্ৰকাৰৰ মূৰ্খামিৰ বাহিৰে আন একো নহয়। তাৰ বাস্তৱ উদাহৰণ সি নিজেই। শেষবাৰৰ বাবে সি এবাৰ বিশ্ববিদ্যালয়খনলৈ ঘূৰি চালে। এই বিদ্যালয়খনত তাৰ কোনো অৱদান নাই যদিও ৩টা দিনতে যেন বহু কিবাকিবি শিকিলে সি আৰু বহু কিবাকিবি আধৰুৱা হৈ ৰ'ল। নিশা আজি ৩টা ক্লাছ কৰিয়েই হোষ্টেললৈ উভতিল। আজি তাইৰ দেউতাক অহাৰ কথা। সেয়েহে তাই ১২:৪৫-ৰ ক্লাছটো কৰি হোষ্টেললৈ খোজ ল'লে। নিকিতা শুনাচোন। বিনয়ে তাইক পিছফালৰ পৰা মাতি আছে যদিও তাই গুৰুত্ব দিয়া নাই। কাৰণ ক্লাছৰ বহুকেইজন ল'ৰা-ছোৱালীৰ আগত বিনয়ে তাইৰ কথা কৈছে আৰু সেই কথাবোৰ তাইৰ কাণত পৰাৰ পৰা তাই তাৰ লগত তেনেকৈ কথা-বতৰা পতা বাদ দিছে। তাই নুশুনাৰ ভাও লৈ বেগেতে আগবাঢ়িছে। সি আহি তাইক আগভেটি ধৰিলে। নিকিতা, মই তোমাক ইমান মাতি থকাৰ পাছতো তুমি গুৰুত্ব দিয়া নাই যে? মই শুনা নাছিলোঁ। অগ্ৰাস্যৰ সুৰতে তাই ক'লে, মোৰ তোমাৰ লগত অলপ কথা আছিল। ব'লা কেণ্টিনলৈ, তাতে ক'ম। কি কথা আছে ইয়াতে কোৱা। কিছু সময় ৰৈ কওঁ নকওঁকৈ সি ক'লে, মই তোমাক ভাল পাওঁ নিশা। তোমাক দেখাৰে পৰা মই তোমাক মোৰ হৃদয়ত স্থান দি আহিছোঁ। হোৱাট? এই মুহূৰ্তত তুমি এইবোৰ কথা কেনেকৈ ভাবিব পাৰিলা বিনয়? আগত আমাৰ পৰীক্ষা আৰু তুমি? খঙত অগ্নিশৰ্মা হৈ নিশা হোষ্টেললৈ আগবাঢ়িল। হোষ্টেলৰ নিশাৰ কোঠা। বেগটো টেবুলখনত দলিয়াই থৈ বিছনাখনত বহি পৰিল তাই। তাইৰ প্ৰচণ্ড খং উঠিছে। সেয়েহে মুখেৰে কি ওলাইছে তাই নাজানে। ওচৰৰ ৰুমৰ পৰা তাই গালি শুনি ছোৱালী কেইজনীমান ওলাই আহিল। কি হ'ল ৰাজকুমাৰী, কাক ইমানকৈ গালি দি আছ? তাই গালিৰ সুৰতেই বিনয়ৰ কথাখিনি ক'লে। ছোৱালীকেইজনীয়ে হাঁহিলে আৰু নিশাক জোকোৱাৰ আৰম্ভ কৰি দিলে। এডোখৰ নিবিড়িল ঠাই। বিষণ্ণ মনে জোনাক বহি আছে তাত। কিছু সময় পিছত নয়ন আহি ওলাল। কি হ'ল জোনাক? মোক ইয়ালৈ কিয় ইমান খৰখেদাকৈ মাতি পঠিয়ালি? মই চাগে নিশাক মোৰ জীৱনত আৰু কেতিয়াও নাপাম নয়ন। কিন্তু কিয়? সি কৈ গ'ল বিশ্ববিদ্যালয়ৰ চৌহদত ৩ দিনত হৈ যোৱা তাৰ জীৱনৰ সেই মহাকাব্যৰ কথা। তাৰ কথাবোৰ শুনি নয়ন আচৰিত হ'ল। সি উপায়হীন হৈ পৰিল। একো ভাবি নাপাই ক'লে, তই চিন্তা নকৰিবি। মই আছোঁ নহয় তোৰ লগত। তই পৰীক্ষাৰ পিছতে ঘৰলৈ আহিলে মই সকলো ঠিক কৰিম। নয়নৰ সান্তনাই আজি তাৰ মন মুহিব পৰা নাই। অপেক্ষাৰ আলিকেঁকুৰিত ৰৈ সি মাথো ক্ষণ গণি গ'ল। এই অপেক্ষাৰ শেষ ক'ত? কেতিয়া, কোন মুহূৰ্তত? সময় আবেলি। নিশা শুই আছে। ওচৰত প্ৰিয়ংকাও শুই শুই মোবাইল টিপি আছে। স্নিগ্ধহঁত সোমাই আহিল। কাৰ ভাৱত বিভোৰ ৰাজকুমাৰী? নিশাক উদ্দেশ্যি মণিয়ে ক'লে, তহঁতে নাজান নেকি নিশাৰ স্পেচিয়েল মানুহজনৰ কথা? সিহঁতে আজি নিশাক জোকাবলৈয়ে যো-জা কৰি আহিছে। নিশাই একো ক'ব নাপাওঁতেই স্নিগ্ধাই ক'লে, সঁচা? পিছে কোননো? আটাইকেইজনী ছোৱালীৰ চকুত কপালত উঠিল। সেই যে আমাৰ ডিপাৰ্টমেণ্টৰ বিনয়। কেৱল সেয়াই নহয়, আজি একেবাৰে ভাল পাওঁ বুলি কৈয়ে দিলে। আৰে কি ক? তাইৰ প্ৰেম ইমান দূৰ শিপাইছে অথচ মই গম নাপাওঁ?
আক্ষেপৰ সুৰত প্ৰিয়ংকাই ক'লে। সিহঁতৰ কথাত নিশাৰ হাঁহি উঠিল। কি যে হ'ব তহঁতৰ লগত? প্ৰেম তেনে বস্তু নহয়। কাৰোবাক দেখিলে লগ পালেই কথা পাতিলেই যে সেয়া প্ৰেম হ'ব। প্ৰেম এক অবুজ শিহৰণ, যি অজানিতে আহি হৃদয়খন চুই যায়, দি যায় এক মিঠা অনুভৱ। নিশাৰ চকুমুখত ৰোমান্টিকতাৰ ছাপ। আৰে তোৰচোন প্ৰেমৰ বুৰঞ্জী মুখস্থ মাতিছ। তাৰ পিছত নিশাই কৈ গ'ল সিহঁতৰ আগত হৃদয়ৰ একোণত সজীৱ হৈ থকা নিভাঁজ কথাবোৰ। প্ৰত্যেকজন মানুহৰ জীৱনলৈ প্ৰেম আহে। হয়তো ময়ো ইয়াৰ ব্যতিক্ৰম নহয়। আজিৰ পৰা প্ৰায় ৯-১০ বছৰ আগৰ কথা। তেতিয়া মই ক্লাছ 9ত পঢ়োঁ। অজানিতে আমনি কৰিছিল সেই গভীৰ কলা চকুজুৰি তথা মুখৰ মিচিকীয়া হাঁহিটিয়ে। তুমি লগা শৈশৱৰ সতেজ ৰাতিপুৱা আৰু আবেলিৰ গোন্ধবোৰে আকৌ এবাৰ তাইৰ চকুমুখত ৰং সানি দি গ'ল। সেই ৰঙৰ পোহৰত তাই উজ্বলি উঠিল। পিছে ৰাজকুমাৰৰ নামটো? তাৰ নাম জোনাক। মোৰ ঘৰৰ চুবুৰীৰ পৰা ২-৩টা চুবুৰী এৰি হেনো তাৰ ঘৰ। সেই দিনবোৰত প্ৰায়ে তাৰ লগত সাক্ষাৎ হৈছিল। একেলগে ক'ৰবাত বহি আড্ডা দি নহয় দূৰৰ পৰা, চকুৱে চকুৱে। মই স্কুললৈ যোৱাৰ সময়ত আৰু অহাৰ সময়ত সি প্ৰায়ে এডোখৰ নিৰ্দিষ্ট ঠাইত ৰৈ থাকিছিল। মই তাৰ ওচৰৰে পাৰ হৈ যোৱা মূৰ তল কৰিছিল আৰু কিছুদূৰ গৈ পোৱাত লুকাই লুকাই চাইছিল। নিশাই ভাবিছিল সিহঁতে তাইক জোকাব বুলি, কিন্তু তেনে নহ'ল। সিহঁতে মন দি শুনি গ'ল নিশাৰ কথাবোৰৰ যেন সেয়া নিশাৰ কথা নহয়, ঘূনাসুঁতিৰ পাৰৰ জংকী পানৈৰ সাধুহে শুনিছে। ইটোৰ পাছত সিটো প্ৰশ্নৰে তাইক ব্যতিব্যস্ত কৰি তুলিলে। তাৰ পিছত সি মেট্ৰিক পাছ কৰিলে। দেউতাকে তাক বাহিৰলৈ পঢ়িবলৈ পঠিয়ালে। আজি 5 বছৰ হ'ল তাৰ লগত কোনো যোগাযোগ নোহোৱা। কিছুদিনৰ আগত ঘৰলৈ যাওঁতে লগৰ এজনে কৈছিল সি হেনো আজিকালি দিল্লীত থাকে। হয়তো কোনোবা দিল্লীকা ৰাণীৰ মায়াজালত সি এতিয়া বন্দী। নিশাই কৈ গ'ল হৃদয়ৰ এক প্ৰকট কথাবোৰ, যিবোৰ কথা কৈ কৈ তাই ভাগৰি নপৰে। তোৰ মৰমে দোলাৰিছে অ' কলিজা আহানা। ক্ৰমশঃ বেলিটো পশ্চিমত ডুব যোৱাৰ উপক্ৰম হ'ল। স্বাগত জনালে এটা দেওলগা সন্ধিয়াই। থেংক ইউ।